বন্ধুসকল, আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ ৰেচন কাৰ্ডৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। যিসকল মানুহৰ ৰেচন কাৰ্ড নাই সেইসকলৰ বাবে অতিকৈ ভাল খবৰ আহি পৰিছে। ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে ৰেচন কাৰ্ডৰ নতুনকৈ আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ডৰ আবেদন কৰোঁতে কি কি নথিপত্ৰ প্ৰয়োজন হয় এইটো ভিডিঅ'ত আপোনালোকক জনাই দিছোঁ। আপোনালোকে নিজৰ আধাৰ কাৰ্ড লাগিব, আপোনালোকৰ নিজৰ ভোটাৰ ID কাৰ্ড লাগিব আৰু আপোনালোকৰ নিজৰ ইলেক্ট্ৰিচিটিৰ যিটো বিল আছে, বিল পেপাৰ আছে সেইটো লাগিব আৰু আপোনালোকৰ নিজৰ ফটোকপি লাগিব, আপোনালোকৰ আৰু নিজৰ পৰিচয় পত্ৰটো লাগিব। এইকেইটা নথিপত্ৰ হ'লে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে। বন্ধুসকল, নতুন আৰু খবৰ পাবলৈ, ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।